Welcome to my YouTube channel Dhoyitri Priyam. আজি মই লৈ আহিছো কলডিলৰ সৈতে মগু দাইলৰ এটা একেবাৰে সহজ আৰু সোৱাদ লগা ৰেচিপি। আপোনালোকে হয়তো ভাবিব পাৰে এইটো বাৰু দিব লগা ৰেচিপি নে, একেবাৰে সহজ আৰু সকলোৱে বনাবলৈ জানে। হয়, এইটো দিব লগা ৰেচিপি নহয়, একেবাৰে সাধাৰণ, কিন্তু তাৰ মাজতো যদি কোনোবাই এতিয়ালৈকে এইদৰে বনোৱা নাই তেন্তে তেওঁ বনাই খাই চাব পাৰে। তেন্তে আহক পলম নকৰি আমি ৰেচিপিটো বনাবলৈ আগবাঢ়ো। মই গেছত কেৰাহী এখন পাতি দিছোঁ আৰু কেৰাহীখন গৰম হোৱাত তাত মই দি লৈছোঁ অলপ মিঠাতেল। মিঠাতেলখিনিও ভালদৰে গৰম হোৱাত তাত মই দিছোঁ সৰু চামুচেৰে এচামুচ পাঁচফোৰণ। পাঁচফোৰণখিনি ফুটিবলৈ লোৱাত তাত মই দিছোঁ দুটা কেঁচা জলকীয়া, এইদৰে দুফাল কৰি দিছোঁ। ইয়াত আপোনালোকে পিঁয়াজ, আদা, নহৰু এড কৰিব পাৰে, কিন্তু মই নাই কৰা, মই একেবাৰে নিৰামিষভাৱে বনাইছোঁ। লগতে দিছোঁ ডাঙৰ বাটিৰে এবাটি একেবাৰে মিহিকৈ কুটি লোৱা কলডিল। এতিয়া মই ইয়াত দিছোঁ তিয়াই থোৱা মগু দাইল। মই সৰু বাটিৰে এবাটি মগু দাইল লৈছোঁ। এইখিনি মই এঘণ্টামান আগতে ভালদৰে ধুই অকণমান পানী দি কোমলিবলৈ দিছিলোঁ। এতিয়া এইখিনি ভালদৰে লৰাই লৈ ইয়াত মই এড কৰিম শুকান গুড়ি মছলা। গুড়ি মছলাৰ ভিতৰত মই এড কৰিছোঁ সৰু চামুচেৰে এচামুচ হালধি, এচামুচ ধনিয়া গুড়ি, এচামুচ জিৰা গুড়ি আৰু লগতে দিছোঁ ইয়াত সোৱাদ অনুসৰি নিমখ। নিমখ মই সৰু চামুচেৰে দুচামুচ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে নিজৰ সোৱাদ অনুসৰি নিমখ কম বেছি কৰি ল'ব। এতিয়া মই এইখিনি ভালদৰে লৰাই লৈ ঢাকোন নলগোৱাকৈ ভাজি থাকিম। এইখিনি মই ভাজি ল'লোঁ, ভালদৰে ভাজ খাই আহিছে এইখিনি, আৰু এতিয়া মই ইয়াত এড কৰিম পানী। পানী প্ৰথমতে মই সৰহকৈ দি ল'ম, কাৰণ দাইলখিনিও সিজিব লাগিব আৰু কলডিলখিনিও ভালদৰে সিজিব লাগিব। ত' বেছিকৈ পানী দি ল'ম আৰু ঢাকোন নলগাকৈ এইখিনি মই বনাম, কাৰণ ঢাকোন লগালে কেতিয়াবা কি হয় একেবাৰে উতলি পৰি যাব পাৰে। গতিকে ঢাকোন নলগাকৈ মিডিয়ামত গেছটো ৰাখি মই এইখিনি বনাই থাকিম। এইদৰে নবনাই যদি আৰু সহজকৈ বনাব বিচাৰে তেন্তে প্ৰেছাৰ কুকাৰতো এইদৰে ভাজি লৈ আপোনালোকে দিব পাৰে। ৩-৪টা হুইচেল যোৱালৈকে বনালে এইখিনি সিজি যাব। এইখিনি মোৰ সিজি আহিছে, দাইলখিনি আৰু অলপ সিজিব লাগিব আৰু পানীও বহুতখিনি শুকাই গৈছে। এয়া চাওক, এইখিনি একেবাৰে ভালদৰে সিজি গ'ল, প্ৰায় হৈছে আৰু অকণমান পানী শুকাব লাগিব। আৰু এইখিনি সময়তে মই ইয়াত দিম গৰম মছলা। মই ইয়াত সৰু চামুচেৰে এচামুচ গৰম মছলা দিছোঁ। কলডিল আৰু মগু দাইলৰ এই ৰেচিপিটো একেবাৰে সোৱাদ লগা হয়। এয়া আমাৰ কলডিলৰ তৰকাৰী একেবাৰে গৰম গৰম ভাতৰ লগত খাবলৈ ৰেডি। যদি এতিয়ালৈকে কোনোবাই ট্ৰাই কৰা নাই তেন্তে প্লিজ ট্ৰাই কৰক আৰু গৰম গৰম ভাতৰ লগত ইয়াৰ জুতি লওক। আজিলৈ তেন্তে ৰেচিপিটো আছিল ইমানেই। যদি ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব দ্য চেনেল।